হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে আৰু উদয় শংকৰ হাজৰিকাৰ এই সমৰ্থকসকল এনেদৰেই হিলদল ভাঙি উদয় শংকৰ হাজৰিকাক সংগ দিবলৈ অহা পৰিলক্ষিত হৈছে। আৰু আমি কৈছোঁ এয়া হৈছে লখিমপুৰৰ আজিৰ পৰিৱেশ। আমি দেখুৱাইছোঁ যে কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চৰ যিগৰাকী প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা ইতিমধ্যেই ৰাওনা হৈছে তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ। আৰু সেই তাৰ পৰিৱেশ আমি দেখুৱাইছোঁ যে তেওঁক সংগ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছে। আৰু আমি এই দৃশ্য দেখুৱাইছোঁ যে ইতিমধ্যে প্ৰায় হাজাৰ হাজাৰ লোক আহি ইয়াত উপস্থিত হৈছে। আমি প্ৰাৰ্থীগৰাকী আছে, প্ৰাৰ্থীগৰাকীৰ সৈতে অকণমান কথা পাতিব বিচাৰিছোঁ। আপুনি এতিয়া মনোনয়ন দিবলৈ আহিছে, কি কয়? মনোনয়ন দিবলৈ আহিছে কি? আমি বিজয়ী হ'ম। স্বতঃস্ফূৰ্তভাৱে লখিমপুৰৰ ৰাইজ ওলাই আহিছে, জনসমুদ্ৰ হৈছে। গতিকে ইয়ে প্ৰমাণ কৰে যে লখিমপুৰৰ ভৱিষ্যত লখিমপুৰ লোকসভা সমষ্টিৰ গতিপথ ৰাইজৰ পক্ষত আৰু কংগ্ৰেছ দল বিজয়ী হ'ব। মই সংখ্যাটো নকওঁ, মই জ্যোতিষী নহয়। এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছে, মই কথা পতাৰ যত্ন কৰিম। এইখন যুঁজ লখিমপুৰীয়া উদয় শংকৰ হাজৰিকা আৰু বিজেপিৰ মাজত যুঁজ, ৰাইজ আৰু বিজেপি। কংগ্ৰেছ বিজেপি নহয়, ৰাইজ আৰু বিজেপি। ৰাইজে যুঁজিব বিজেপিৰ লগত। শুনালোঁ। আৰু এয়া প্ৰাৰ্থীগৰাকী ইতিমধ্যে তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ অগ্ৰসৰ হৈছে। আৰু এটা কথাত ক'ব লাগিব যে লখিমপুৰ লোকসভা সমষ্টিৰ যিসকল বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী সমৰ্থিত প্ৰাৰ্থীগৰাকীৰ সৈতে উদয় শংকৰ হাজৰিকাৰ সৈতে ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আমি দেখুৱাইছোঁ। ইয়াৰ আজিৰ দিনটোৰ পৰিৱেশ, কালিৰ দিনটোত যেনেদৰে প্ৰধান বৰুৱাই প্ৰাৰ্থিত্ব আগবঢ়াবলৈ আহিছিল, তেনেদৰে আজি দেখিছোঁ আমি বিভিন্ন প্ৰান্তৰ যিসকল কংগ্ৰেছ কৰ্মী বা বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী তেওঁলোক আহিছে। আৰু তেওঁলোকে আহি উদয় শংকৰ হাজৰিকাৰ সৈতে মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে এনেদৰেই লখিমপুৰ আয়ুক্তৰ কাৰ্যালয়ত তেওঁলোকে ভিৰ কৰা পৰিলক্ষিত। আৰু প্ৰাৰ্থীগৰাকী উদয় শংকৰ হাজৰিকাই এটা কথা কৈছে যে তেওঁ বিপুল সংখ্যক ভোটত জয়লাভ কৰিব। আৰু এয়া তাৰে আজি স্বতঃস্ফূৰ্ত পৰিৱেশ ৰাজপথত দেখিবলৈ পাইছে বুলি তেওঁ ইতিমধ্যেই মন্তব্য আগবঢ়াইছে। হয় নিৰ্বাচন সভাপতি, যদি আপুনি মোক শুনি আছে, প্ৰথম আপোনাক কৰা কুৱেশ্যনটো মোৰ আধৰুৱা হৈ গ'ল, যিটো হুলস্থুল যথেষ্ট আছিল তাত। যদি আপুনি মোক শুনি আছে মুহূৰ্তত, ইতিমধ্যে উদয় শংকৰ হাজৰিকাই মনোনয়ন দিবলৈ গৈছে, কিন্তু উদয় শংকৰ হাজৰিকাক টিকট দিয়াৰ পাছতে খুব দেখিবলৈ পোৱা গৈছিল ৰাণী নৰা ভৰত নৰহৰ। এতিয়া ৰাণী নৰা ভৰত নৰহ ফৈদৰ কিমান কংগ্ৰেছে ভোট দিব উদয় শংকৰ হাজৰিকাক? চাওক যে প্ৰাৰ্থিত্ব কেন্দ্ৰিক কিছু তেওঁলোকৰ কোনে প্ৰাৰ্থিত্ব লাভ কৰিব তাক লৈ কিছু বিতৰ্ক আছিলে। প্ৰাৰ্থিত্ব কোনে লাভ কৰিব তাক লৈ কিছু চিন্তাত আছিলে। আৰু বহু পলমকৈ উদয় শংকৰ হাজৰিকাই প্ৰাৰ্থিত্ব লাভ কৰিছে। আৰু সেই প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছত কিন্তু কোৱা হৈছে যে ৰাণী নৰহৰ যিসকল সমৰ্থক আছে সেইসকল সমৰ্থকে উদয় শংকৰ হাজৰিকাক সমৰ্থন কৰিবনে নাই বুলি এটা প্ৰশ্ন উত্থাপিত হৈছিল। কিন্তু আজিৰ তাৰিখত যদি আমি এই আয়ুক্তৰ কাৰ্যালয়ৰ যি পৰিৱেশ আমি দেখুৱাইছোঁ, সেই আয়ুক্ত কাৰ্যালয়ৰ পৰিৱেশত লোকে লোকাৰণ্য হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা ঢকুৱাখানা, চিচি বৰগাঁও, জোনাই আদি বিভিন্ন প্ৰান্তৰ পৰা যিসকল সমৰ্থক উদয় শংকৰ হাজৰিকাৰ যিসকল সমৰ্থক সেই সমৰ্থকসকল আহিছে। আৰু এটা পৰিৱেশ যে আবতৰীয়া কিছু বিহুৰ ইয়াত পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছোঁ যে এয়া হৈছে লখিমপুৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগৰ পৰিৱেশ। আৰু এনেদৰেই যিসকল উদয় শংকৰ হাজৰিকাৰ সমৰ্থক তেওঁলোক আহিছে আৰু বীৰ দি বাট নোপোৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে লখিমপুৰৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত। নীলপৱন সভাপতি, প্ৰধান বৰুৱাৰ সন্মুখত কিমান প্ৰত্যাহ্বানমূলক হ'ব উদয় শংকৰ হাজৰিকাৰ যুঁজ, যিহেতু উদয় শংকৰ হাজৰিকা অসমৰ বিজেপি? এটা কথা চাওক যে প্ৰধান বৰুৱা ইয়াত দুবাৰকৈ ইতিমধ্যে দুবাৰকৈ MP হিচাপে ইয়াৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে। এইবাৰো প্ৰধান বৰুৱা আৰু উদয় শংকৰ হাজৰিকাৰ মাজতে এই যুঁজখন হ'ব। আৰু ভিতৰৰ যদি পৰিৱেশ চাই যে এই যুঁজখনত কোনে শেষ হাঁহি মাৰিব সেয়া হয়তো এতিয়া কৈ দিয়া টান। আৰু প্ৰধান বৰুৱাই এটা কথা বাৰে বাৰে উল্লেখ কৰিছে যে ৰাইজ উন্নয়নৰ স্বাৰ্থত থাকিব, উন্নয়নৰ স্বাৰ্থত থাকি ৰাইজে এইবাৰ বিজেপিক ভোটদান কৰিব। কিন্তু কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা তেওঁ কৈছে যে প্ৰধান এগৰাকী নিমাতী কন্যা, তেওঁ সংসদত কোনো ধৰণৰ তেওঁ মাত মাতিব নোৱাৰে, লখিমপুৰৰ ৰাইজৰ হৈ মাত মাতিব নোৱাৰে। কিন্তু আজিৰ তাৰিখত যদি এই পৰিৱেশ চাই যে হিলদল ভাঙি ৰাইজ ওলাই আহিছে আৰু এইসকল ৰাইজে উদয় শংকৰ হাজৰিকাৰ যি মনোনয়ন পত্ৰ দাখিল পৰ্ব, সেই দাখিল পৰ্বত তেওঁলোকে এনেদৰেই অংশগ্ৰহণ কৰিছে। আৰু ইতিমধ্যে আমি কৈছোঁ যে উদয় শংকৰ হাজৰিকা
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা এনেদৰেই ভিৰৰ মাজেৰে তেওঁলোকে মনোনয়ন পত্ৰ দাখিল কৰিবৰ বাবে আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিছে।